হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে চাগে, আৰু মোৰো ভাল। বৰ্তমান আজি ওলাই আহিছোঁ। আপোনালোক কোনে কচু খাই ভাল পাব? আজি বাবে কচু বুটলিব আহিছোঁ। এইফালে মাজনী আহিছে, এইফালে পিতৌ আহিছে আৰু ছোৱালী ভণ্টি আহিছে। এইফালে চাওক, যোনে আৰু মায়ে কচু বুটলি আছে। এইফালে চাওক, আপোনালোকে কচু বুটলি আছে। আজি খামে খাম কচু আৰু ঔটেঙা আৰু লগত গৰৈ মাছ দিম। খামে খাম আজি কচুৰ। আপোনালোকে কচু আঞ্জাটো কোনে ভাল পায় বাৰু? কমেণ্ট কৰি জনাবচোন। কচু আঞ্জাটো কোনে ভাল পাওঁ, কিন্তু কচু আঞ্জাটো মই পূৰা ভাল পাওঁ দেই। আপোনালোকে ভাল পায় নাপায় নাজানো, খালি মই পূৰা ভাল পাওঁ কচু আঞ্জা। সেইবাবে আজি কচু বুটলা হৈছে। এই চাওক, যোনে বুটলিছে আৰু মায়ে বুটলিছে কচু খাওঁ বুলি ভাবিছোঁ। কচু আঞ্জাটো কি ধুনীয়া, চাৰিওকাষে আছে সুন্দৰ পৰিৱেশ। চাওক কেনেকুৱা ধুনীয়া সেউজীয়া চাৰিওকাষে। চাওক কি ধুনীয়া পৰিৱেশৰ মাজত আমি এতিয়া বৰ্তমান কচু বুটলি আছোঁ। মানে মই বুটলা নাই, যোনে বুটলিছে আৰু মায়ে বুটলিছে কচু। আৰু নাচনী চাওক আপোনালোকে, সেইজনী নাচনী কি ধুনীয়া নাচনী দেখিছে নাই? নাচি আহিছে। সেইফালে বাইকখন গৈছে, আপোনালোকে চাওক বাইকখন গৈছে। সঁচা দেই, বহুত ধুনীয়া লাগিছে, সুন্দৰ পৰিৱেশ। কি মজা লাগিছে পৰিৱেশটো। এই ছোৱালী ক'ত যা? ক'ত যা তই? চোৱা লাষ্ট আপোনালোকে কচু খোৱা নোখোৱা বাৰু? মানে কচুটো মানে যিটো বনৰীয়া কচু যে, বনৰীয়া কচুটো আপোনাক খাই নাখাব আপোনালোকে। মই কিন্তু বহুত ভাল পাওঁ দেই। তাত এই ঔটেঙা পৰিব লাগে আৰু লগতে গৰৈ মাছ বা যিকোনো মাছ বা গৰৈ মাছ বা পুঠি মাছটো ইমান ইণ্টাৰেষ্ট নালাগে বাৰু বেছি। গৰৈ মাছটো বেছি ইণ্টাৰেষ্ট লাগে। সেইকাৰণে গৰৈ মাছটো পৰিলে বেছি ভাল লাগে। সেইফালে মাজনী চাওকচোন। হয় মা এই কি কৈছ তই? হে একো কোৱা নাই? একো কোৱা নাই নেকি? হে একো কোৱা নাই? এলৈ দুখন গাড়ী আহিছে, চাওক কি ধুনীয়াকৈ আহিছে, দেখিছে নাই? সঁচা দেই, কি সুন্দৰ পৰিৱেশৰ মাজত আমি তেতিয়া বৰ্তমান ৰখি আছোঁ। চাৰিওকাষে সেউজীয়া লাগিছে। পৰিৱেশটো দেখি ভাল লাগিছে দেই। আৰু এটা কথা নহয়, আপোনালোকক দেখাব পাহৰি আছোঁ। ফুলখিনি দেখিলে আছে বহুত ভাল লাগিব। আপোনালোকক বহুত মৰম কৰিব লাগিব। ফুলখিনি দেখি এনেকুৱা মজা লাগিছে। ফুলখিনি তাৰমানে এনেকুৱা সুন্দৰ ফুল, তাৰমানে দেখি আপোনালোকক একদম কিবা লাগিব, এনেকুৱা মৰম লাগিব আপোনালোকৰ ফুলখিনি দেখি। ফুলখিনি আপোনালোকক দেখাই আছোঁ বাৰু। অলপ বহুত ভাল লাগে। মই ভাবিছিলোঁ ছোৱালী মানুহ হয়নি ফটো মাৰিলেহেনি, আৰু ল'ৰা মানুহ মই ফটো কাৰণে ইমান ইণ্টাৰেষ্ট নাই যে, ফটো চেল্ফি বা ফটো চটো মাৰি থকা ইমান ইণ্টাৰেষ্ট নাই। সেইবাবে ফটো নামাৰোঁ বুলি ভাবি গুচি আহিলোঁ। আপোনালোকক দেখাই আছোঁ বাৰু ফুলখিনি, আপোনালোকে চাব কি ধুনীয়া সুন্দৰ পৰিৱেশৰ মাজত ফুলখিনি আছে। আৰু এইটো বৰ্তমান আমি এতিয়া মই য'ত আছোঁ যে, এইডোখৰ জেগা বৰ্তমান এতিয়া কি বুলি কয়, ৰঙীয়া কেন্দুকণা নে পানীতামা বুলি কয় জেগাডোখৰ। মই ইমান নাজানো, মই নতুন মানুহ যে। মই আলহী খাব অহা বৰ্তমান আলহী খাব আহি মই এতিয়া ভিডিঅ' এটা বনাব ল'লোঁ। এইটো বৰ্তমান গাঁৱলীয়া ৰাস্তা, গাঁৱলৈ মানুহ গাঁৱত যায় ৰাস্তাটো বৰ্তমান। টমটম চলে আৰু গাড়ী সৰু বাইক চাইকো চলে আৰু। মাহঁতে কচু বুটলি আহি আছে বৰ্তমান আগন্তক। কি ধুনীয়া সুন্দৰ পৰিৱেশ হয় নাই বাৰু? আপোনালোকে ক'বচোন, কমেণ্ট কৰি জনাব দেই। কি ধুনীয়া সুন্দৰ পৰিৱেশ সঁচা। চোৱা কি ধুনীয়া বেলি ভাল লাগিছে দেই পৰিৱেশটো। সঁচা বহুত ভাল লাগিছে পৰিৱেশটো। হা জোন কি হ'ল? কোনডোখৰ কি আছে? সেইডোখৰ হাৰি লগাব লাগিব, লেট্ৰিঙৰ গু লগাব লাগিব হয় নাই বাৰু? কমেণ্ট কৰি জনাব। লেট্ৰিঙৰ গু লগাব লাগিব সেইডোখৰ। আচলতে বহুতে ভাবে মই কিজানি মাৰিলোঁ বুলি। নহয়, মই মানে এক্সুৱেলি লৈছোঁ এই নতুন যঁতৰ। তাৰমানে এই যি মহুৱা বাটে যে, লোহৰ যঁতৰ এটা তাৰমানে যে জোঙাল লৈ গাঁত লাগি এডোখৰ এৰিবলৈ গ'ল আকৌ। সেইবাবে যে ক'লা পৰি থাকিলে। আপোনালোক ফুলখিনি দেখাই আছোঁ বা গৈ আছোঁ আগত ফুলখিনি দেখাই আছোঁ আপোনালোকক। এই চাওক ফুলখিনি কি মজা লাগিছে। চাওক চৌলা আছে, পানী টেংকি আছে, তাৰ মাজতে ফুলৰ বাগান। কি ধুনীয়া জেওৰা ভেটি থৈছে ফুলবোৰ। চাওক ফুল কি মজা লাগে। ফুল দেখিছা নাই? ফুলখিনি দেখি আপোনালোকৰ মন যায় ন? ফটো কৰি মাৰোঁ ভাবিব লাগিব নহয়, ফুলখিনি দেখি আপোনালোকৰ মনত নিশ্চয় মনত পৰিছে ফটো কৰি মাৰিম বুলি।
চৌলা আছে, একদম ডবল চৌলা আৰু পানী টেংকি। এইফালে চাওক, এইফালে ফুল ৰখা আছে, ইয়াতো চাওক। বৰ্তমান ইয়াতো ফুল এইখিনি চাওক কি। আচলতে ল'ৰা মানুহ ইমান ইণ্টাৰেষ্ট নাই ফটো মৰা, ছোৱালী মানুহ বেছি ইণ্টাৰেষ্ট ফটোৰ বিষয়ে। চাওক ফটো কি ধুনীয়া ফুল দেখিয়ে সঁচা মৰম লাগিছে দেই, কি মজা লাগিছে ফুলখিনি। ভিডিঅ'টো যদি আপোনালোকে নিশ্চয় ভাল পায় তেন্তে নিশ্চয় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ আশা ৰাখিছোঁ, লগতে ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰিছোঁ। বাই বাই।